সকল কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল সকলো ভালে আছে তো আজি মই এটা ৰেচিপি ব্লগ লৈ আহিছো ৰেচিপি মানে লাই শাক বনিব পৰ্কৰ সৈতে গাহৰি মাংসৰ সৈতে এটাৰ পম্পাৰ পোৱা সকলৰ বাবে স্পেশাল ন তো ভাবিলো ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো ভালেই দিন ভিডিও দিয়াও নাই তো ঠিক আছে ভিডিওটো চাই কেনে পাই জনাবলে নাপাহৰিব আশা কৰিছো সকলো ভালে আছে তো আইছো ৰেচিপিটো লৈ এয়া মই লাই শাক লৈ লৈছো লাই শাকবোৰ গোটাকে এনেদৰে ধুই লৈছো অলপমান কিছুমান ভাঙিও লৈছো কিন্তু ঠাৰি দুটা এনেকে ডাঙৰকে দিলে পৰ্কৰ লগত বহুত ভাল লাগে খাই তো এয়া এইখিনি মই মাংসখিনি ভালদৰে ধুই ললো আৰু আদা নহৰু পিয়াজ এনেদৰে লৈছো আদা নহৰুখিনি বাটি লম আৰু এয়া লৈছো পাঁচ ফোৰণ কেইটামান আৰু শুকান জলকীয়া কেইটামান যিকিটা মই তেলতে দিম লাই শাকৰ সিজন যেহেতু শেষ হ'বলৈ হৈছে তো পৰ্কৰ লগত খোৱাটোতো আৰু এবাৰ খাবই লাগিব নহয় জানো তো সেইটো কাৰণে তো লাষ্ট বুলি ক'ব পাৰি আৰু ইয়াতে হালধি নিমখ দি দিলো মই মাংসখিনি এনেদৰে 20 মিনিট সময় ভালদৰে সিজাই লম যেহেতু মই বইল কৰি লোৱা নাই তো সেইটো কাৰণে এয়া দেখিছে তেলো ওলাইছে মাংসৰ পৰা অকমান এতিয়াহে মই পিয়াজখিনি দিম আকৌ 5 মিনিট সময় আগত সিজাইছিলো 20 মিনিট মান এতিয়া 5 মিনিট সময় এয়া দেখিছে ধুনিয়াকে মাংসটো মানে কি অকমান ড্ৰাই টাইপত বনিব তো এনেকে বনালে ভাল লাগে আৰু আগত মাংসখিনি অকমান মিডিয়ামত সিজাই থাকিলে মিডিয়াম সিম এনেকে কৰি থাকিব লাগিব আৰু এই আলুখিনি সৰুকৈ কাটি ললো আৰু এয়া দিলো লাই শাক আলুখিনি অকণমান ফ্ৰাই টাইপ কৰাৰ পিছতহে লাইখিনি দিছো আলু সৰুকৈ দিছো লাই সিজিবলৈ যেহেতু বহুত বেছি সময় নালাগে সেইটো কাৰণে আৰু অলপমান মই পিছত দিম যেহেতু জাহ যাবই আৰু এয়া দেখিছে আগকিটা ধুনীয়া হৈ আছে এইকিটা মানে মই ভাঙি নিদো তো অকমান লাহে লাহে এনেদৰে লৰাই দিম আৰু লাইখিনি যেহেতুকে ফ্ৰাই টাইপ অকণমান ড্ৰাই কৰিবলৈ লৈছো তো সেইটো কাৰণে অকণমান পানীটো শুকাবলৈ আৰু সিজাই লম ইয়াতে শুকান জলকীয়া অকণমান বাটি পিনি দি দিম তাতে তিয়াই থোৱা জলকীয়া কোমল হৈ আছে আৰু এয়া জলকীয়াখিনি দিয়াৰ পিছত চাইছো দেখিছে ধুনীয়াকৈ অকমান ড্ৰাইনেছটো আহি গৈছে আৰু এয়া অকণমান এনেদৰে ড্ৰাই হলে তেল হলে খাই ভাল লাগে এনেকৈ সিজিবলৈ অকমান সময় লাগে বহুত হাইটো দি দিব নালাগে তেতিয়া বেছি ধৰা তলফালে লাগি যাব পাৰে তো ইয়াস ৰেডি টেষ্টি হৈছে জ্বলাও বহুত ধুনীয়া আছে লাই শাকৰ লগত পৰ্ক এনে বহুত ভাল লাগে সকলোৰে প্ৰিয় নজনা সকলে শিকিব তো বহুত ধৰণে খাব পাৰি বইলো খাব পাৰি
বহুত টেষ্টি হৈছে অকমান জ্বলা জ্বলা হলে খাই ভাল লাগে জ্বলাও হৈছে এবাৰ পানী চানী যোগাৰ কৰি লৈছো যিহেতু অকমান স্পাইচিকে বনাইছো তো ঠিক আছে আজি ৰেচিপিটো চাই কেনে পালে জনাব আৰু মোৰ ভিডিওটো চাই যদি ভাল পায় প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব কেনেকুৱা পালে এনেকুৱা ৰেচিপি ভিডিও আনি থাকিম আপোনালোকলৈ তো ঠিক আছে আজিলৈ আহিছো বাই বাই